নমস্কাৰ, মই নীতিশ তালুকদাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। বহুত দিনৰ মূৰত আজি এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই প্ৰায় 2 মাহ মানে ভিডিঅ' দিয়া নাই আৰু এতিয়াৰ পৰা ভিডিঅ' মই প্ৰায় দি থাকিম, মাজে মাজে দি থাকিম। আগতে যেনেকৈ দিয়ে আছিলোঁ একদিন এৰি একদিন বা সদায় দিছিলোঁ, এতিয়া সেনেকৈ নিদিওঁ, কিন্তু সপ্তাহত এটাকৈ হ'লেও ভিডিঅ' আৰু দি যাম। গতিকে আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰু সকলোকে 2021 চন আহি আছে, নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। কাৰণ আজি হৈছে 31 তাৰিখ, 2020 চনৰ অন্তিমটো দিন, ডিচেম্বৰৰ 31 তাৰিখ অন্তিমটো দিন। আজিৰ পৰা 2020 আমাক টাটা বাই বাই দি গুচি যাব আৰু আহিব 2021। তো আজি এই ভিডিঅ'টোত মই অলপমান এই 2020টোত আমি কি পালোঁ, কি হেৰুৱালোঁ, কি শিকিলোঁ, অলপমান আপোনালোকক জনাব চেষ্টা কৰিম। মানে যিখিনি পাৰোঁ আৰু মই যিখিনি আয়ত্ত কৰিব বিচাৰিছোঁ। তো গতিকে আহক আমি এই ভিডিঅ'টোত গোটেই কথাখিনি আলোচনা কৰোঁ। আৰু এই ভিডিঅ'টোত ৰ'ব মোৰ নিয়মটোতো কৰাই নাই, যিহেতু এই নিয়মটোতো নকৰিলে ভিডিঅ'টো আৰম্ভ হ'বই নাই। তো গতিকে আগতে এটা ভিডিঅ' বনাইছোঁ, কাঠৰ চেয়াৰত বহি আমাক কিয় পঢ়িবলৈ কোৱা হয়। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি দিব আৰু সেই ভিডিঅ'টো চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব। এতিয়া আহোঁ আজিৰ টপিকটোলৈ। তো আহকচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমাৰ মাজৰ পৰা 2020 আজিৰ পৰা গুচি যাব মানে আধা আধি গৈছেয়ে, বাকী আধা আছে, আধাখিনি ৰাতি 12টালৈকে থাকি গুচি যাব। তো ৰাতি 12 বজাৰ পাছত আহিব 2021, মানে এটা নতুন বছৰ, এটা নতুন চন, এটা নতুন বছৰ। আৰু যিহেতু এই 2020টোত আমাৰ কৰোণাৰ পৰা কিবা কিবি গোটেইখিনি একদমটো খেলি মেলি হৈ গৈছে, বহুতে 2020টো ধ্বংস বছৰ বুলিয়ে কৈছে। তো গতিকে এইটো 2020টোৱে আমাক মানে আৰু শেষ কৰি দিছে। গতিকে নতুন বছৰ এটা আহিব আৰু আমি নতুন বছৰত সকলোৰে ভাল হ'ব বুলি আশা কৰি ৰাখিছোঁ। আৰু নতুন বছৰতে আমাক নতুন নতুন বস্তু দিব বুলি আশা ৰাখিছোঁ, যে যিবিলাক এইবিলাক হৈ গ'লে কৰোণা, লকডাউন, কিবা কিবি এইবিলাক মানে নোহোৱা হৈ যাব আৰু 2021 বছৰটোত আমি মানে গোটেই সুখ শান্তিৰে থাকিব পাৰিম। এতিয়া চাওক, 2020টোত প্ৰথম কানা কোনদিনা লাগছিল, এই জানুৱাৰীৰ 2 তাৰিখে খেলাখন আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল, ইণ্ডিয়া আৰু শ্ৰীলংকাৰ। সিদিনাই কানা লাগি গৈছিল। চাওক, বৰ্তমান চলি আছে পোহৰ মাহ, আৰু আমাৰ পোহৰ মাহ হৈছে খৰালি মাহৰ শ্ৰেষ্ঠ মাহ বুলি ক'ব পাৰি, য'ত মানে বৰষুণ চৰষুণ নাহে, একদম বিন্দাছ পানী শুকে যায়, য'ত ডাঙৰ ডাঙৰ পুখুৰীবিলাকতো মানে পানী নাই, মানুহ অহা যোৱা কৰি থাকিব পাৰি, ৰাস্তা বনাই দিব পাৰি। আমাৰতো নদীয়ে শুকাই গৈছে, গাঁৱৰ নদী। তো গতিকে এই পোহৰ মাহত একজাক বৰষুণ আহি হৈছে কি, বৰ্ষাপাৰা ষ্টেডিয়ামত পানী কৰি দিছে আৰু খেলা অনুষ্ঠিত কৰিব নৰলা। তো গতিকে সিদিনাৰ পৰাই কানা লাগি গৈছে, আৰু সেনেকৈ কানা লাগি লাগি গোটেই বছৰটোৱে কানা লাগি গৈছে। আচলতে মই ভাবছোঁ যে প্ৰথম এনেকৈ কানা লগা বুলি বেলেগো হ'ব পাৰে, বা মই ভবা মতে নহ'বও পাৰে। তো গতিকে গোটেই বছৰটোতে মানে এনেকুৱা খেলি মেলি লাগি গৈছে। তাৰপিছত কা আন্দোলনটো চলিয়ে আছিল 2019 চনৰ পৰা 2020ত ভালকৈ চলিল। কা আন্দোলনৰ পাছত আহিল কৰোণা। তো কৰোণাই কি কৰি দিলে আমাক গোটেইকে, মানে একদম আৰু চেচ, ঘৰৰ ভিতৰত সোমাই থাক, ওলবা নৰা। কৰোণা নতুন বস্তু আমি শিকিব পাৰিলোঁ। আমি প্ৰথমবাৰ মহামাৰী দেখিলোঁ, এনেকুৱা মহামাৰী আমি প্ৰথম দেখিলোঁ। আৰু লকডাউন শব্দ, লকডাউন কি আমি প্ৰথমবাৰ জানিব পাৰিলোঁ। আচলতে লকডাউন কি, লকডাউন কেনেকুৱা, লকডাউন কি হয়। তো গতিকে গোটেইখিনি আমি জানিব পাৰিলোঁ। আৰু এই লকডাউন প্ৰথম মানে কেনেকুৱাকৈ হয়, যে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, এইটো আমি আগতে কেতিয়াও জনা নাছিলোঁ। আৰু আগতে লকডাউন দিছিল নে দিয়া নাই তাৰেও মানে মই ভালকৈ গম নাপাওঁ, হয়তো দিবাও পাৰে। কিন্তু এনেকুৱাকৈ যি লকডাউন দিয়ে, মানুহ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে, বাহিৰত ওলবা নৰে, যাবা নৰে, এই লকডাউন আমি প্ৰথম দেখা পালোঁ। তো গতিকে বহুতে কৈছে পৃথিৱীত 100 বছৰৰ মূৰে মূৰে এটা এটা মহামাৰী আহি থাকে। 1820, 1720, 1920 আৰু 2020 এনেকৈ কিবা কিবি আহিছিল, মোৰ নামবোৰ ভালকৈ মনত নাই। গতিকে এই 2020টোত আহিল কৰোণা মহামাৰী। আৰু কৰোণা মহামাৰীয়ে যি পৃথিৱীত তাণ্ডৱ চলাই দিলে, আৰ্থিক হওক বা আমাৰ দৈনন্দিন জীৱন ব্যৱস্থা হওক, চব খেলি মেলি। কিমানখন দেশ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল হৈ গৈছে। আমাৰ ভাৰতবৰ্ষৰ উদাহৰণ ল'ব পাৰি, আৰ্থিক অৱস্থাটো একদম মানে দুৰ্বল হৈ গৈছে, টকা পইচাৰ ক্ষেত্ৰত একদমেই দুৰ্বল হৈ গৈছে। তো গতিকে এই 2020টোত আমি এই কৰোণা মহামাৰীটো পালোঁ। এই কৰোণা মহামাৰীটোৰ যিখিনি আমাৰ নিগেটিভ ছাইড, যি কৰোণা মহামাৰীয়ে আমাক কিমান মানে কষ্ট দিলে, কিমান কি কৰিলে, সেইটো আমি কৈ শেষ কৰিব নোৱাৰোৱে। কাৰণ
সেই আমাৰ কৈ থাকবা পাৰোঁ কৈ শেষ নহয়। কিন্তু কৰোণা মহামাৰীয়ে আমাক কেইটামান পজিটিভ ছাইডো দি গ'ল। সেই পজিটিভ ছাইড কথাও আমি যদি চাওঁ তেতিয়াও একে হ'ব। অনলাইন শিক্ষা আগতে প্ৰচলন আছিল যদিও ইমানকৈ নাছিল। 2020 আমি এইবাৰ মেট্ৰিক দিছিলোঁ আৰু মেট্ৰিক পাছ কৰিছোঁ। অনলাইন শিক্ষা অনলাইনেৰে প্ৰতি মানে গৰাকী শিক্ষাৰ্থী ৰিজাল্ট দিছে। হাই ছেকেণ্ডাৰী হওক, হাই স্কুল শিক্ষান্ত পৰীক্ষা হওক, অনলাইনেৰে সকলোকে মানে ৰিজাল্ট দিছে। আৰু বৰ্তমানতো গোটেইফালে অনলাইন শিক্ষা হৈ গৈছে। কেৰেলাত ন ক'ত বোলে চব অনলাইনে কৰি দিছে। মানে এনেকুৱা মানে আগৰ নিচিনা শিক্ষাটো সিমান নাই, চব অনলাইনে। ঘৰত বহি লেপটপ, কম্পিউটাৰ, মোবাইল যেনেকৈ পাৰে শিকিব লাগিব। তো আমাৰ অসমতো প্ৰায় অনলাইন শিক্ষা হৈ গৈছে। বা কিছুমান আমাৰ গাঁও অঞ্চলতে হওক বা কিছুমানৰ মোবাইল, লেপটপ ইত্যাদিৰ সুবিধা নাই, তেওঁলোকে বঞ্চিত হৈছে বাৰু। কিন্তু প্ৰায় অনলাইন শিক্ষাই কৰি দিছে, একদম অনলাইন কৰি দিছে। দ্বিতীয়তে আমি যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ অসমীয়া যিখিনি খুৰা দাদা সকলোখিনিয়ে নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে ওলাই আহিছে। আগতে এনেকুৱা হোৱা নাছিল। আপোনালোকে চাব পাৰে দিয়ক, আগতে যেতিয়া আমাৰ গাঁও অঞ্চলত হওক বা চহৰ অঞ্চলত হওক শাক পাচলি বেচবা অসমীয়া মানুহ এনেকৈ যোৱা নাছিল। এইটো আমাৰ কাৰণে এটা পজিটিভ ছাইড, যাতে সকলোৱে আহি শাক পাচলি বেপাৰ কৰিছে বা দোকান দিছে বা যিকোনো মুঠতে আমাক সহায় কৰিছে আৰু তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ কাৰণে এইটো পথ বাছি লৈছে। এইটো আমাক লকডাউন মানে কৰোণা মহামাৰী এটা ভাল দিশ দি গ'ল। তো এনেকুৱা আমাক বহুতটা দিশ দি গৈছে। আমি ভালকেইটাও চাব লাগিব, বেয়া কেইটাও চাব লাগিব। বেয়া বেছি আছে, সঁচা কথা, বেয়াটো বহুতেই আছে, বহুত ক্ষতি কৰিছে। কিন্তু তাৰ মাজতে আমাক এনেকুৱাকৈ ভাল ভাল দিশ দুটামানো দি গৈছে। এয়া আমি ভালকৈ মানে জানিব পাৰোঁ। তো লকডাউন আমি প্ৰথম শিকিলোঁ এই 2020 চনটোত। কেনেকুৱা আছিল লকডাউন আমি আগতে জনা নাছিলোঁ। মহামাৰী কেনেকুৱা হয় সেইটো আমি ভালকৈ জনা নাছিলোঁ। হয়তো অলপ অলপ আভাস পাইছিলোঁ যে মহামাৰী হ'লে এনেকুৱা হয়, কিন্তু চকুৰ আগত একদম প্ৰত্যক্ষভাৱে দেখা নাছিলোঁ। মহামাৰী কেনেকুৱা আমি বৰ্তমান গম পাইছোঁ। তো গতিকে এনেকুৱাকৈ গোটেই 2020 চনটোত আমি নতুন নতুন তথ্য জানিবলৈ সক্ষম হ'লোঁ। ইয়াৰ মাজতে 2020টোত বহুত ভাল খবৰো আহিল আমাৰ ভাৰতবৰ্ষৰ কাৰণে। কাৰণ পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সুৰংগ সেইটো আমাৰ ভাৰতবৰ্ষত নিৰ্মাণ কৰা হ'ল। 2020 চনতেই মুকলি কৰা হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সুৰংগ। ৰ'ব, তাৰ ওপৰতো মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে জানিব বিচাৰে যে দীৰ্ঘতম সুৰংগটো কি বা কেনেকুৱা, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো থাকিব। আপোনালোকে সেই ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি সেই ভিডিঅ'টো চাই জানিব পাৰিব যে পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সুৰংগ বা এনেকুৱা কি বস্তু। সেই ভিডিঅ'টোত মই ধুনীয়াকৈ কৈ থৈ দিছোঁ। তো গতিকে এনেকুৱা ধুনীয়া ধুনীয়া বস্তু মানে ভাল বস্তুও আহিল। লগতে ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব লাগিছিল, T20 ৱৰ্ল্ড কাপ, কিন্তু সেইখন বাৰু কৰোণা মহামাৰীৰ বাবে অনুষ্ঠিত কৰা নহ'ল। কিন্তু আমাৰ ভাৰতবৰ্ষত যিখন খেল অনুষ্ঠিত কৰা হয় IPL, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, তো গতিকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ডুবাইত হ'লে অনুষ্ঠিত কৰিলে। গতিকে চাৰিওফালৰ পৰা চাবলৈ গ'লে ভাল বেয়াৰ মাজেৰে গৈছে, যদিও বেয়াটো অলপ বেছি আছে। নিগেটিভ ছাইড পজিটিভ ছাইড চব বস্তুৰে থাকে। এটা মুদ্ৰাৰ দুটা ছাইড থাকে। ঠিক তেনেদৰে চব বস্তুৰ ভাল বেয়া দুটা গুণ থাকে। ভালটো অলপ কম বাৰু, কিন্তু বেয়াটো অলপমান বেছি। তথাপিও আমি ভাল বেয়া গোটেইখিনি পাইছোঁ। গতিকে এই 2020 চনটোৰ যি 366টা দিন আছে, এই 366টা দিন আজি আমি অতিক্ৰম কৰি শেষ কৰিবলৈ গৈ আছোঁ। আজি ৰাতি 12টাৰ পাছত সেই 366টা দিন শেষ হৈ যাব আৰু আমি নতুন 2021ত ভৰি দিম। আৰু তাতো আমি 365টা দিন পাৰ কৰিব লাগিব। গতিকে 2020 চনটো আছিল লিপিয়াৰ, 366টা দিন পালোঁ। আৰু এই চনটোতেই আমি এইবাৰ মেট্ৰিক দিছিলোঁ আৰু অনলাইনৰ দ্বাৰা ৰিজাল্ট পালোঁ। ব্যতিক্ৰম ধৰণে অলপ ভাল লাগিল, নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ এনেকুৱা মানে এটা ব্যতিক্ৰম পদ্ধতিত আমি ৰিজাল্টবোৰ পালোঁ আৰু ভালো লাগিল, অনলাইন শিক্ষা পালোঁ। তো গোটেইখিনি মিলাই যদি চাওঁ এই 2020টোত আমি এইখিনিয়ে পালোঁ। তো আপোনালোকক এই ভিডিঅ'টোত মই এইখিনিয়ে জনালোঁ, ইয়াতকৈ আৰু বিশেষ নকওঁ, কাৰণ মই এইখিনিয়ে পোৱা বুলি ধৰি লৈছোঁ। আৰু এইটো বহুতে ভাবিলে ওলাব পাৰে। তো গতিকে আপোনালোকৰ মতে কেনেকুৱা কি হ'ল কমেণ্টত জনাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিয়ক, কাৰণ যিহেতু নতুন বছৰ আহি আছে, ভাল লাগিব মোৰ অলপ। তো গতিকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই আপোনালোকলৈ
এনেকুৱা ভিডিঅ' আগবঢ়াই থাকিম। তো আজিলৈ ইমানেই, ধন্যবাদ।